हेलो एवरीवन की खबर आपनालोकर निश्चय सकलो भाले आछे आरो मयो भाले आछो सदाय निश्चिनाके आजिও মই ঘৰতে আছো কালি ডিউটিৰ পাছত ঘৰলে আহিলো তাৰ পাছত আজিটো সানডে কটো ওলাই যোৱাৰ মোৰ প্ল্যান নাই বাৰু কিন্তু আজি আমাৰ ঘৰলে আলহী আহি আছে আলহী মানে মই সদায় ব্লগ বিলাকত কৈয়ে থাকো চিত্ৰাবা বুলি মোক কলি তো চিত্ৰাবাৰ ফ্যামিলিটো আৰু চিত্ৰাবাৰ দাদাবো আহি আছে তো আলহী আহিবৰ কাৰণে এতিয়া মই অপেক্ষা কৰি আছো আৰু তেওঁলোক আহি পাইছে তেওঁলোক একচুয়ালি নুমলিগৰ বাবা থানলৈ আহিছিলে পোৱালিটো কিবা খৰাই দিব আছিল আৰু তাৰ পাছত এতিয়া আমাৰ ঘৰলৈ আহিব এতিয়া তেওঁলোকে পুৰণা ফোন কৰিছিলে অলপ আগত পুৰণা বাবা থানত উঠিছো বুলি কৈছে তাৰ পাছত হেকে পুৰা প্ৰিপেয়াৰ হৈ আছো আৰু তেওঁলোক আহিব বুলি আৰু আজি এনেকুৱা একো স্পেশাল একো বেলেগকে একো নাই আৰু স্পেশাল তাৰপিছত মই এতিয়া ওপৰলৈ গৈছিলো ছাদলৈ তাৰপিছত ভাবিলো মোৰ কেজপামান ফুল মানে মা আৰু মোৰ ফুল কেজপামান এতিয়া ধুনীয়াকৈ হৈছে বাৰু তাকে আপোনালোকক অকমান দেখুৱাই আছো ৰব আপোনালোকে চাব মোৰ ফুল কিজোপা এইখিনি আৰু মা আৰু মোৰ ফুলখিনি ভালকে ঠান্ঠিত লগাই থবই পৰা নাই আগতে বহুত ফুল আছিলে বাৰু তাৰ পাছত এই ঘৰ বনোৱাৰ কাৰণে ফুলবোৰ যত আছিলে তাতে হিল বালিবোৰ পেলাই দিয়া হ'ল আৰু সেই কাৰণে তাৰ পাছত এইবিলাক অলপ অলপ ফুল এতিয়া আকৌ নতুন নতুনকৈ লগোৱা হৈছে আৰু তেনেকৈ বেলেগ বিশেষ একো নাই স্পাইডাৰ প্লেন স্নেক প্লেন এইবোৰ আছে হাইড্ৰেঞ্জিয়া মানি প্লেন তাৰপিছত ইউকা পাৰিজাত ব্লাড লিলি অপৰাজিতা এনেকৈ কিছুমান অলপ অলপ হৈছে আৰু বাকী সবৰে নামবোৰ নাজানো পাহৰিও গৈছো এইখিনি হৈছে মা আৰু মোৰ ফুল তো ফুলখিনি অলপ দেখুৱাই ললো আপোনালোকক এতিয়া মই চাহ খুৱাই নাই মোৰ শুই উঠাও দেৰি মানে আনদিনাটো মই সানডে হলে বহুত দেৰিকৈ উঠো ঘৰত কিন্তু আজি মানে আলহী আহিবৰ কাৰণে মায়ে সোনকালে উঠিবলৈ ক'লে উঠিলো তাৰ পিছত গা ধোৱা অকমান দেৰি হ'ল কিবা কিবি বিলাক চাই থাকোতে মেলতে তাৰপিছত গা পা ধুই মেলি এতিয়া মই চাহ খুৱাই নাই ইমান খামিছো দেখিছেনে বতৰটো ঠাণ্ডা ৰ'দ নাই কিন্তু ইমান গৰম উঠিছে মই এতিয়া চাহ একাপ খাই লওঁগে ৰব বাকিখিনি আলহী আহিলে আপোনালোকক মই দেখুৱাম আৰু আলহীৰ লগত কেনেদৰে কথা বতৰা পাতো কি হয় কি নহয় বাকি এতিয়া চাহ কাপ খাই লওঁগে ৰব মা চাহ ক'ত আছে মায়ে কি কৰি আছে দেখুৱাই দিও নেকি ৰব মই মাক দেখুৱাই আছো দেই কি কৰি আছা এয়া কসু মাছ মুকাই না ভাইটিয়ে ওয়া ভাইটিদাৰ কাৰণে ন স্পেশালি এয়া ভাইটিদা চাওক মায়ে আপোনাৰ কাৰণে দালি বনাবলৈ কাটি আছে আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিম বুলি ভাবিছো বস্তু মানে কি আৰু মই মামা আৰ্থৰ মানে কেইটামান প্ৰডাক্ট কিনিছিলো 2-3 মাহ মান হ'ল আৰু ইউজ কৰা তাৰ পিছত ভাবিছো ৰিভিউটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰো সঁচাকে প্ৰডাক্টখিনি মানে বহুত ভাল মই হেয়াৰ প্ৰডাক্টখিনি আৰু ফেচৰ যিখিনি হয় মানে এইখিনি কিনিছিলো হেয়াৰৰ কাৰণে চুলিৰ কাৰণে কিনিছিলো আপোনাৰ অনিয়ন হেয়াৰ যিটো শ্যাম্পু হেটো হেয়াৰ মাস্ক তাৰ পিছত অনিয়নৰে আৰু হেয়াৰ সিৰামটো কিনিছিলো তাৰ পিছত ফেচৰ আপোনালোকৰ ময়শ্চাৰাইজাৰ সানস্ক্ৰীন টনাৰ ফেচ ওয়াশ তাৰ পিছত সিৰাম আৰু কম্পেক্ট তাৰ পিছত কম্পেক্ট পাউডাৰ এটা আৰু ফাউণ্ডেশ্যন কিনিছিলো মানে এইখিনি বস্তুকিটা ইউজ কৰি মই সঁচাকে বহুত ভাল পাইছো ইয়াৰ আগৰ মানে 1 ইয়াৰ মানে মই ওয়াও প্ৰডাক্ট ইউজ কৰিছিলো তাৰ পিছত ওয়াও শেষ হোৱাৰ পিছত এতিয়া মই ভাবিলো মামা আৰ্থ এবাৰ মানে এপ্লাই কৰি চাওঁ তাৰ পিছত কৰিলো মই মামা আৰ্থ অফিচিয়েল যিটো এপ হয় তাৰ পৰা লৈছিলো বস্তুখিনি সঁচাকে বহুত ভাল লাগিছে মানে ইউজ কৰি 2-3 মাহতে ওয়াওতকেও মানে বেছি ভাল লাগিছে আৰু তাৰ পিছত ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ এটা কৰি দিম আৰু এই আলহীৰ কাৰণে একদম দেউতাই কি বনাইছে সবজি বনাই আছে ও মা মোৰ ভিডিও চাই মানে তোমালোকৰ মোৰ ভিডিও চাই কেনেকুৱা লাগে কোৱাচোন ধুনীয়া লাগে বহুত ধুনীয়া লাগে সঁচা আৰু কিবা কোৱা যদি কোৱা মোৰ দেখা যদি চেনেলটো আপোনালোক সবেই চাই সাবস্ক্ৰাইব কৰিব আৰু মৰম দিব চেনেল দিব থ্যাংক ইউ বনাম দে দাদা মানে মোক বাৰু এতিয়ালৈকে ব্লগ বনোৱাৰ ক্ষেত্ৰত মানে মোক সবে মানে এতিয়ালৈকে সাপোৰ্টে কৰি আহিছে বাৰু দেই মা দেউতাই একচুয়ালি চেনেলটো মানে মই প্ৰথমতে মানে মোৰ একো মানে এই নাছিলে যে মই কিবা এইবিলাক খুলিম বুলি একোৱে নাছিলে মানে এদিন মানে ঘপককে মানে হেদিনাহানি আছিলে বলবম শাওন মাহৰ যিটো মানে প্ৰথম বলবম হেদিনাহানি মা মোৰ লগত থাকিবৰ কাৰণে মানে মোৰ তালে কোৱাৰ্টাৰলে বুলি গৈ আছিলে তাৰপিছত আমাৰ মানে বাবা থানৰ ওচৰ মানে যি পৰিৱেশটো ইমানেই ধুনীয়া সব বলবম মই মানে দেখি ৰ'ব নোৱাৰিলো মাক ক'লো অকমান ৰখা মই বলবমৰ ভিডিঅ' এটা কৰি লওঁ হোৱাটছএপৰ ষ্টেটাছ দিবৰ কাৰণে তাৰপিছত সেইটো কৰিলো
কৰি পেলাই তাৰপিছত মই ভাবিলোঁ কি যে হেৰি কৰোঁ, মই ইউটিউবৰ যোনটো শ্বৰ্ট ভিডিঅ' থাকে তাত মই আপলোড কৰি দিওঁ, কিন্তু মানে মোৰ ভুলবশতঃ মানে তাত আপলোড নহয়, মানে যিটো কি কয় এইটো ক্ৰিয়েট ভিডিঅ' থাকে ন, আপলোড ভিডিঅ' তাত গুচি গ'ল মানে। তাৰপিছত মই তাতে দি পালোঁ, মই তেতিয়া একো নাজানো মানে কেনেকৈ কি কৰে, মই একদম টেকনিকেলি মানে সেইবিলাক একো নাজানো। তাৰপিছত কি হ'ব, তাৰপিছত মই গ'ল, তাৰপৰা মোৰ ইউটিউবাৰ এজন ফ্ৰেণ্ড এজন আছে মানে দেৱৰাজ গোলাঘাট বুলি আছে তাৰ চেনেলটো, সেইটো কেতিয়াবাই খুলিলে আৰু বহুত ভাল কাম সি কৰি আছে। তাক ফোন কৰিলোঁ, মই কি কৰোঁ এনেকুৱা কথা, সিটো আৰু একদম পূৰা তুমি কৰা তুমি একদম বহুত ভাল কৰিছা, তুমি এতিয়াই খোলা, কেনেকৈ কি কৰিব লাগে সি মোক গোটেইখিনি মানে ফোনতে ক'লে আৰু। তাৰপিছত মই দিলোঁ, তেনেকৈ মই চবকে দিলোঁ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ মোৰ চেনেল এটা খুলিছোঁ। সেইটোত মানে একো কথা চথা নাই, জাষ্ট এনেই ভিডিঅ' এটা কৰি পেলাই মানে দি দিলোঁ। তাৰপিছত তেনেকৈ মোৰ লগৰখিনিও কৰি দিলে, তাৰপিছতে মাহঁতেও দেউতাহঁতেও ভাল হৈছে। তাৰপিছৰ পৰা মানে এতিয়া মা দেউতাই মানে মোক সদায় ক'ব আৰু তুমি বনাইছানে এনেকৈ ক'ব। তাৰপিছত মোৰ মানে হাজবেণ্ড জন সিও মানে কৰ বা সি ক'ৰবাত গ'লে সিও তেনেকৈ মোক তাক কওঁ যদি তই এনেকৈ আনি মেলি দিবি ভিডিঅ' সিও মোক ধুনীয়াকৈ ক'ৰবাত গ'লে মেলিলে ভাল ভাল জেগাবিলাকৰ ভিডিঅ' পঠাই মেলি দিয়ে। কিছুমান বনাব পৰা নাই বাৰু, সময়ৰ অভাৱৰ কাৰণে থাকি গৈছে। তাৰপাছত আৰু ইয়াৰ আগতে মানে মই মোৰ ভাইটি কাজিন মানে যোনটো ভাইটি এটা আছে মাজুলী, তাক মই চেনেল এটা খুলিবৰ কাৰণে তাকহে মানে মই পূৰা কৈ আছিলোঁ মানে তই চেনেল এটা খোল, মাজুলী হয় ইমান ধুনীয়া ধুনীয়া জেগা বস্তু দেখাব পাৰিবি, তাকহে মই একচুৱেলি মানে কৈ আছিলোঁ। তাৰপিছত সি চেনেলটো নুখুলিলে, লাষ্টত গৈ থৈ চেনেলটো মানে মোৰহে খোলা হ'ল। তাৰপাছত পৰা আৰু এনেকৈ সৰু সুৰাকৈ ইমান খাচটো একো দেখাব পৰা নাই ভাল মানে, বা কণ্টেণ্ট তেনেকুৱা মই নিজে গম পাইছোঁ যে মই ধৰক ইমান একো ভাল কণ্টেণ্ট দিব পৰা নাই। কাৰণ ইউটিউবত যিমান দূৰ জানো আৰু আগবাঢ়িবলৈ হ'লে মানে কি হয় ভাল দেখুৱাব লাগিব, কাৰোবাৰ মানে মোৰ ভিডিঅ' চাই পেলাই কোনোবা মানে উপকৃত মানে হ'ব লাগিব, মোৰ ভিডিঅ' চাই পেলাই কোনোবাই কিবা শিকিব লাগিব 10টা কথা, তেতিয়াহে চবে মৰম কৰিব। এতিয়া বৰ্তমান মানে পৰা নাই আৰু, কাৰণ যিহেতু মই চাকৰি কৰা ছোৱালী এজনী হয় আৰু চাকৰিটোও ধৰক জানে মেডিকেলৰ চাকৰি কেনেকুৱা হয়, তেনেকুৱা ইমান টাইম নাথাকে। যিকণ পাওঁ যেনেকৈ হওক মানে জাষ্ট মই এতিয়া মানে মেমৰিৰ কাৰণেহে এনেকুৱা হৈছে যে আজি যদি মই কোনোবা এটা জেগাত গৈছোঁ ফুৰিবলৈ, বা মোৰ ঘৰলৈ যদি আজি কোনোবা আহিছে, এইবিলাক ধৰক মেমৰি ন, আগলৈ পাহৰি গ'লেও ইউটিউবত বস্তুটো যেতিয়া থাকিব সেইটো ছেফ থাকিব। গেলেৰীৰ পৰা হয়তো সেইটো বস্তু ডিলিট হৈ যাব পাৰে, কিন্তু ইউটিউবত থকাৰ লগে লগে সেইটো মই আগলৈও চাব পাৰিম। মানে বৰ্তমান মানে মোৰ কাৰণে সেইটো এটা মেমৰি হিচাপেহে মানে হেৰি হৈ আছে, যে মই কোনো মানে বেলেগ একো এতিয়া মই একো আশাই কৰা নাই মানে। আৰু সেইবিলাক ভাবিবলৈও মানে বহুত যুগ আছে আৰু। তো বাকী একো নাই আৰু, আপোনালোকে এনেকৈ মোক লাহে লাহে মৰম দি যাব আৰু ভৱিষ্যতলৈ আৰু কিবা যদি ভাল মানে মই হেৰি কৰিব পাৰোঁ ভাবি আছোঁ, কিবা কিবি আগলৈ হয়তো মানে হেল্থৰ ওপৰত হওক কিবা হওক সৰু সুৰা যি মোৰ জ্ঞান আছে সেই জ্ঞানৰ যোগেদি মানে কিছুমান মানুহক মানে ক'ম বা কিবা কৰিম এনেকৈ। কিন্তু বৰ্তমানলৈকে একো নাই আৰু, সেইকাৰণে এনেই আৰু ছানডে'টো পাওঁ, তেনেকৈ ছানডে'টোত কিবা কিবি দুটামান দেখুৱাবলৈ চেষ্টা কৰি থাকোঁ আৰু। তো সিমানেই, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই এনেকৈ মৰম দি থাকিব আৰু আগলৈকো। এয়া আলহী পাই গ'লহি দেই, এয়া বছ বহি আছে চিত্ৰা বাইগন, এয়া সৰু বছ, এয়া দাদা, এয়া বৌ হাই কৈ দিয়া। তাৰপিছত এইফালে আমাৰ এইজন মেইন বছ, একদম ক'ৰবাত তললৈকে দেখুৱাই দিছোঁ একদম। এইফালে বোলে নাৰ্ভাছ কৰিছে বোলে, নাৰ্ভাছ। এতিয়া কথা বতৰা পাতি লওঁ আৰু আলহীৰ লগত। এয়া আলহী যাবলৈ ওলালে দেই, বাই বাই কৈ দিয়ক চবে। সঁচাকৈ বহুত ভাল লাগিলে দেই আজি অহাৰ কাৰণে, আমাৰো ভাল লাগিলে। ঠিক আছে, তো আলহী গ'লগৈ আৰু ভাত পানী খাই বৈ আলহী গ'ল, আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সামৰি দিওঁ আৰু কাম অলপমান আছে মানে ঘৰুৱা কাম অলপমান, সেইকাৰণে ভাবিছোঁ সামৰি দিওঁ। বাকী আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, অকণমান দীঘলীয়া হ'ল বাৰু আজি অলপ কথা ক'লোঁ যিহেতু, আৰু সেইকাৰণে তো আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো আজিলৈ বাই বাই।